ক্ৰমান্বয়ে সম্ভাৱনা বাঢ়ি গৈ আছে 6 সেমিষ্টাৰৰ পৰীক্ষা হোৱাৰ আৰু পিজিৰ ফাইনেল পৰীক্ষা হোৱাৰ। আজিৰ এই ভিডিঅ'টিত তোমালোকক মই ইয়াৰ সপক্ষে দুটা কাৰণ দৰ্শাম আৰু ইয়াৰ প্ৰথমটো হৈছে যে সুপ্ৰিম কোৰ্টে পৰীক্ষাসমূহ অৰ্থাৎ ফাইনেল পৰীক্ষাসমূহ হোৱা নোহোৱাৰ ওপৰত যি শুনানি দিয়াৰ কথা আছিল পুনৰ পিছুৱাইছে আগষ্টৰ 18 তাৰিখলৈকে। অৰ্থাৎ এনেকৈ পিছুৱাই গৈ থকাৰ বিনিময়ত এফালে পৰীক্ষাই আহিব। হয়তো সেইকাৰণে ইউজিচিয়ে সকলো ছাত্ৰ ছাত্ৰীক ৰিকুৱেষ্ট কৰিছিলে, অনুৰোধ কৰিছিলে যে সুপ্ৰিম কোৰ্টে ৰায় কি দিয়ে সেইটো একো সঠিকতা নাই, গতিকে তোমালোক সকলোৱে পঢ়ি থাকা। গতিকে এই ফাৰ্ষ্ট পইণ্টটোৰ পৰা তোমালোকে অনুমান কৰিব পাৰিছা যে পৰীক্ষাৰ সম্ভাৱনা অলপ বাঢ়ি গৈছে। দ্বিতীয় কাৰণটো তোমালোকক দেখুৱাওঁ, আৰু এইটো হৈছে যে ইউজি ছাত্ৰ ছাত্ৰীসকলৰ 6 সেমিষ্টাৰ পৰীক্ষা, এইটো ফাইনেল পৰীক্ষা, আৰু পিজি ছাত্ৰ ছাত্ৰীসকলৰ ফাইনেল পৰীক্ষা অৰ্থাৎ 4 সেমিষ্টাৰ পিজি ছাত্ৰ ছাত্ৰীসকলৰ এই ফাইনেল এক্সামিনেশ্যনবোৰ সকলো বিশ্ববিদ্যালয় অৰ্থাৎ ভাৰতবৰ্ষৰ সকলো বিশ্ববিদ্যালয়ে যাতে পাতে তাৰ কাৰণে পাৰ্মিশ্যন আহি গৈছে ইউনিয়ন হোম মিনিষ্ট্ৰীৰ ফালৰ পৰা আৰু মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চৰ ফালৰ পৰা। সেয়েহে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে কৈছোঁ যে আৰু সময় একেবাৰে হাতত নায়েই, গতিকে ইউজিচিয়ে হওক বা সুপ্ৰিম কোৰ্টে হওক কাৰো ওপৰতে ভৰসা নকৰি তোমালোকৰ কোৰ্চ ফিনিছ হৈছে নে নাই সেইটো কোনেও নাচায়, পৰীক্ষা পাতিবই, হয়তো অনলাইন হয়তো অফলাইন নহয়তো ব্লেণ্ডেড মোডত। গতিকে সেই পৰীক্ষাটো কেনেকৈ হয় সেইটোৰ ওপৰতহে হয়তো বিশ্ববিদ্যালয়ে জাননী দিব, কিন্তু পৰীক্ষা হোৱাটোতো হ'বই কিজানি। গতিকে তোমালোকৰ পৰীক্ষাবোৰো যাতে সুকলমে চলি যায়, ভালকৈ যাতে পাছ কৰি যোৱা, সকলোৱে পাছ কৰিবাই, চিন্তাৰ কোনো কাৰণ নাই। পৰীক্ষাসমূহত শিথিলতা হ'বই, শিথিলতা কৰিবই, তোমালোকে বৰ বিশেষ চিন্তা কৰিব নালাগে। শুভেচ্ছা থাকিল পুনৰবাৰ, নতুন এটি ইনফৰমেশ্যন লৈ পুনৰ লগ পাম। তোমালোকক ধন্যবাদ।